বন্ধুসকল, পুনৰ আহিলে দুখবৰ। ইটোৰ পিছত সিটো সমস্যাই দেখা দিছে শিল্পী সমাজত। পুনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দুৰ্ঘটনাগ্ৰস্ত। যোৱাকালি সংঘটিত হৈছে এই ঘটনাটো। দুখন গাড়ীৰ মাজত অভিনেত্ৰীগৰাকীৰ গাড়ীখন সোমাই পৰাৰ কাৰণে দুৰ্ঘটনাত আহত হয় অভিনেত্ৰীগৰাকী। হয় বন্ধু-বান্ধৱীসকল, যোৱাকালি বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা দুৰ্ঘটনাত আহত হয়। দুৰ্ঘটনাৰ পিছতেই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। মহময় মালাইকাক মুম্বাই এপলো চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত মালাইকাৰ গাড়ীখন পৰ্যটকৰ দুখন বাহনৰ মাজত আছিল। ঘটনাটোক লৈ আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিব আৰু দুৰ্ঘটনাটোৰ তদন্ত কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে মালাইকা বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য বা বন্ধুৱে এতিয়ালৈকে এই কথা নিশ্চিত কৰা নাই। মালাইকা আৰোৰাই কঁপালত কিছু আঘাত পাইছে, সেয়েহে তেওঁক চিটি স্কেন কৰা হৈছে আৰু ডক্তৰে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বুলি জানিবলৈ দিছে। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল মালাইকা আৰোৰাৰ আপডেট। শেষত মালাইকা আৰোৰা যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।